ষ্টুডেণ্ট, তোমালোক কেনে আছা? নিশ্চয় ভালে আছা। ঘৰতে আছা যেতিয়া ভালেই আছা। আমি তোমালোকৰতো স্কুল আহিবই পৰা নাই, সেইকাৰণে তোমালোকক আমি অনলাইনৰ যোগেদি পাঠদান আগবঢ়াম বুলি ভাবিছোঁ। তোমালোকে আমি যিটো ভিডিঅ' আপলোড কৰিম সেই ভিডিঅ'টো তোমালোকে সকলোৱে চাবা আৰু মন দি শুনিবা। আজি মই তোমালোকক ক্লাছ 3 অসমীয়া বিষয়ৰ শহা আৰু হাতী নামৰ পাঠটো কিছু কথা মই বুজাই দিছোঁ আৰু মই পাঠটো তোমালোকক বৰ্ডত নামটো লিখি দিছোঁ। শহা আৰু হাতী। তোমালোকে এই দুইটা হৈছে জন্তু, তোমালোকে চিনি পোৱাই চাগে। শহা এটা আছে সৰু প্ৰাণী আৰু হাতীটো হৈছে এটা ডাঙৰ প্ৰাণী। দুইটাই মানে একেলগে একেখন হাবিতে কি হৈছে বাস কৰি থাকে। এই পাঠটোত এইখিনি কথাকে দিয়া হৈছে। মই তোমালোকক বুজাই দিছোঁ, মনোযোগ দি শুনিবা আৰু সকলোৱে কিতাপবিলাক উলিয়াই ল'বা। দণ্ডক নামৰ অৰণ্য এখনত বহুতো জীৱ জন্তুৰে বাস কৰিছিল আৰু যিবিলাক জীৱ জন্তুৱে বাস কৰিছিলে ন, তাত শান্তিৰে বাস কৰি আছিল। এবাৰ কি হ'ল, বতৰ বৰ খৰাং হ'ল। খৰাং হোৱাৰ কাৰণে বহুদিন বৰষুণ নিদিয়াৰ কাৰণে অৰণ্যখনত কি হ'ল, পানীৰ অভাৱ হ'ল। পানীৰ অভাৱত বহুতো মানে জীৱ জন্তু মৰি যাওঁ লেখীয়া হৈ গৈছিলে। সেইকাৰণে দিনৰ দিনটো ইমানেই ৰ'দ দিয়ে, সূৰ্য দেৱতাই মানে ইমানেই ৰ'দ পায় বেছি, খাওঁ খাওঁ মূৰ্তি ধৰে। জন্তুবোৰ মানে অৱস্থা একেবাৰে বেয়া হৈ গৈছিলে, পানী খাবলৈ নাপায় মানে সিহঁতৰ। পিয়াহত আঁতুৰ হৈ সিহঁতে মানে বহু সময় এনেই পাৰ কৰিবলগীয়া হয়। সেই অৰণ্যখনতে গজানন নামৰ এটা হাতীটোৰ নাম কি? গজানন। গজানন নামৰ এটা হাতীয়ে গোটেই বংশ পৰিয়ালৰ সৈতে বাস কৰে। গজানন আছিল হাতীৰ পালটোৰ মুখিয়াল। এদিন হাতীবোৰে এখন কি হ'ল, সকলোৱে সভা পাতিলে। মানে সিহঁতে পানী ক'ত পাব সেইটোৱে সকলোৱে সভা পাতি আলোচনা কৰিলে। সভাত গজাননে অইন হাতীবোৰৰ আগত বক্তৃতা দি ক'লে যে তোমালোকে সদায় দেখি আছা নহয়, মানুহ নামৰ প্ৰাণীবিধে কি হৈ গৈছে, যধে মধে গছ গছনি কটাৰ বাবে কি হৈছে, বৰষুণ নোহোৱা হৈছে। সেইকাৰণে আমি সকলো জীৱ জন্তু এতিয়া কি হৈছে, বিপদত পৰিবলগীয়া হ'ল। আমাৰ থকা ঠাইও অভাৱ হৈছে। শুনিবলৈ পাইছোঁ বোলে আমাৰ লগৰে কোনোৱে বোলে ওচৰতে থকা মানুহৰ যি মানে গাঁৱলৈ বাস কৰি থাকে, আৰু খেতি মানে ধাননি পথাৰ, ধান য'ত ৰুইছে তাত গৈ পেলাই কিছুমান হাতীয়ে গৈ ধানৰ খেতি পথাৰবোৰ অনিষ্ট কৰিছে। এয়া কিন্তু গজানন নামৰ হাতীটোৱে কৈছে, এয়া কিন্তু বেয়া কথা। এনে কৰিয়ে খেতিয়কসকলৰ কি হ'ব বুলি কৈছে, বহুত মানে কষ্টবোৰ অথলে হৈ যাব। জানাই তোমালোকে খেতি কৰোঁতে কিমান কষ্ট হয় মানুহৰ। কিন্তু এয়া কিন্তু যে তেতিয়া যদি এনেকৈ অনিষ্ট কৰে তেতিয়া সমস্যা বাঢ়িব। কাৰণ মানুহবোৰে আমাৰ খেতি পথাৰ যদি হাতীয়ে গৈ পেলাই অনিষ্ট কৰে, তেতিয়া মানুহবোৰে আমাক মাৰিবলৈ চেষ্টা কৰিব। মই গম পাইছোঁ আমাৰ এইখন হাবিৰ পৰা কিছু দূৰলৈ আৰু এখন হাবি আছে। তাৰমানে সিহঁতে সকলোৱে পানী সন্ধান কৰি ফুৰিছে না। এতিয়া সেই জলাশয় এটা আছে, মানে এইখন হাবিৰ পৰা অন্য এখন অলপ দূৰত বোলে হাবি এখন আছে, তাত আছে এটা দ জলাশয়। আমি তালৈ যোৱা ভাল হ'ব বুলি কৈছে, কাৰণ সেই জলাশয়টোত পানী আছে। নহ'লে আমি ইয়াতে পানী নাপাই সকলো মৰিব লাগিব। গজাননৰ কথা মতে হাতীৰ পালটোৱে জলাশয়টো বিচাৰি ওলাল। বহু দূৰ বাট যোৱাৰ পাছত সিহঁতে জলাশয়টো পালেগৈ। তাত কি সিহঁতে সকলোৱে মানে হেঁপা পলুৱাই পানী খালে, গাও ধুলে। তাৰপিছত পানী নোহোৱা হাবিখনৰ পৰা হাতীৰ পালটো এনেকৈ নিতৌ মানে সেই জলাশয়টোলৈ কি হৈছে, অহা যোৱা কৰে। সদায় পুৱা সিহঁতে জলাশয়টোলৈ যায় আৰু দিনটো তাতে থাকে, গধূলি হ'লে আকৌ সিখন হাবিলৈ উভতি আহে। হাতী পালটো জলাশয়টোলৈ অহা যোৱা কৰা এই বাটত
যিটো বাটেৰে যায় সেই বাটটোতে শহাপহুৱে বাস কৰিছিলে। শহাপহু তাতে, আৰু সদায় তোমালোকে জানা শহাটো মাটিৰ তলত গাঁত খান্দি থাকে, আৰু তাতে শহা গাঁত খান্দি বাস কৰিছিল। গাঁওখনৰ মাজেদি হাতীপালটো তেনেকৈ অহা যোৱা কৰাত শহাবোৰৰ অলপ কি হৈছিলে, বিপদ হৈছিল, আৰু হাতীৰ গছকত কিছু শহা মৃত্যুমুখতো পৰিছিলে। হাতীৰ গছকৰ পৰা হাত সাৰিব কেনেকৈ পাৰি, শহাবোৰৰে এখন কি হৈছে সভা পাতিলে। আলোচনা মানে কৰিলে যে আমি যে এতিয়া হাতী নিতৌ অহা যোৱা কৰিবলৈ ধৰিলে, আমিতো তেনে নিতৌ বাটটোৱেদি অহা যোৱা কৰি থাকিবলৈ হ'লেতো আমিও সকলোৱে তাকে গছকত মৰি শেষ হৈ যাম। সেনে এই শহা পালটোৰ মাজত এটা তীখৰ নামৰ এটা শহা আছিলে। এই শহাটো এই মেলখনৰ কি হ'ল, সভাপতি হ'ল। সি হাতীৰ পালটো মানে কেনেকৈ অহা বন্ধ কৰিব পাৰি তাৰ এটা বুদ্ধি উলিয়ালে। পিছদিনা গজাননৰ সৈতে হাতী পালটো সেই পথেদি আহোঁতে তীখৰে এটা শিলৰ ওপৰত বহি মাত লগালে। মানে সিহঁতে বুদ্ধি এটা সাজিছেতো, আৰু হাতীটো নহা কৰি, হাতী জাক নহা কৰিবলৈ। গজানন মহাশয় নমস্কাৰ। কাৰোবাৰ মাত শুনি গজাননে মূৰ তুলি চালে। তেনেকৈ সম্বোধন কৰাত গজাননৰ কিছু মনটো ভালো লাগিল। গজানন মহাশয় বুলি কৈছে আৰু মনটো ভালো লাগিছে। সি গহীনাই সুধিলে, তুমি কোন? তীখৰে ক'লে, মহাশয় মই জোনৰ দূত। গজাননে লাহেকৈ সুধিলে, জোনৰ দূত? হয় মহাশয়, মই জোনৰ দূত। তীখৰে ক'লে, মানে ইয়ালৈ কিয় আহিছা? গজাননে মানে তীখৰক আকৌ পুনৰ সুধিলে। তেতিয়া জোনে মোক আপোনাৰ ওচৰলৈ পঠিয়াইছে। জোন মানে কোনটো জোনৰ কথা কৈছে তোমালোকে বুজি পাইছা না? জোন মানুহৰ নাম কোৱা নাই, জোন হৈছে আকাশত যিটো ৰাতি ওলায় চন্দ্ৰ, সেইটো কথা কৈছে। তেতিয়া গজাননে মানে শহাক ক'লে, কিয় পঠিয়াইছে? গজাননে একোকাই চিঞৰিয়ে ক'লে। শহাই তৎক্ষণাৎ উত্তৰ দিলে, জোন আপোনালোকৰ ওপৰত অসন্তুষ্ট হৈছে। তেতিয়া গজাননে কৈছে, কিয়নো আমাৰ ওপৰত অসন্তুষ্ট হৈছে? তেতিয়া তীখৰে ক'লে যে আপোনালোকে পানী খোৱা জলাশয়টোত আমাৰ মহাৰাজে শয়ন কৰে। তেওঁ কৈছে যদি পুনৰ তেওঁ শান্তিত আপোনালোকে বিঘিনি ঘটায় তেন্তে তেওঁ পোহৰ দিয়া বন্ধ কৰি দিব, ফলত সকলোৱে কি হ'ব, বিপদ হ'ব। তেতিয়া কথা শুনি গজাননে কি হৈছে, বহুত ভয় খালে। আমিতোতো পানী খোৱা যদি আমাৰ বন্ধ কৰি দিয়ে আমিতোতো মৰিব লাগিব। গজাননে নিজৰ মনটোতে ভাবিলে। তেতিয়া কি ঘটনা ঘটিছে এইবোৰ? গজাননে তীখৰক উদ্দেশ্য কৰি ক'লে, তেনেহ'লে এতিয়া মই কি কৰোঁ? তুমিয়ে মোক এটা উপায় দিয়াচোন। তেতিয়া গজাননে তীখৰক মানে সুধিলে, যোনে যদি আমাৰ পানী খোৱা বন্ধ কৰি দিয়ে তেতিয়াহ'লে আমি কি কৰিম? তেতিয়া তুমিয়ে এটা উপায় দিয়া, তীখৰক ক'লে। তাকে শুনি তীখৰে শিলৰ মাজৰ পৰা ওলাই আহি গজাননক জলাশয়টোৰ পানী জুৱলিলৈ লৈ গ'ল। তেতিয়া মানে আন্ধাৰ হ'ব হৈছে আৰু হাতী জাকটো পানী খাই ঘৰলৈ সিহঁতৰ নিজৰ হাবিখনলৈ যাবলৈ উভতিবলৈ সাজু হৈছে। আৰু তেতিয়াই মানে তীখৰে সেইটো বুদ্ধি কৰিলে। জলাশয় পানীত জিলিকি থকা জোনৰ প্ৰতিচ্ছবিটো গজাননক দেখুৱাই ক'লে, চাওক মহাৰাজ, এতিয়া মহাৰাজ টোপনিত আছে। গজাননে নিজৰ ভুলৰ বাবে জোনৰ ওচৰত ক্ষমা খুজিবলৈ বুলি কোৱেৰে পানী সুৰডালেৰে পানী যেতিয়া চুই দিলে, পানী চোৱাৰ মাত্ৰকে পানীখিনিতো জোকা খাই উঠিল। পানী জোকা খাই উঠাৰ মাত্ৰকে জোনৰ যিটো প্ৰতিচ্ছবি আহি পেলাই তাত পৰিছিলেহি, সেই প্ৰতিচ্ছবিটো কি হৈছে, ঘূৰণীয়া ঠাইত জোকা খাই কিবা খেলি মেলি হৈ গ'ল। তেতিয়া তীখৰে চিঞৰি চিঞৰি ক'লে, কথা বিষম। মহাৰাজৰ কি হৈছে, খং উঠিছে। খঙতে তেওঁ লম্ফজম্ফ কৰিবলৈ ধৰিছে। এতিয়া তেওঁ পোহৰ দিয়া বন্ধ কৰি দিব। গজাননে উপায়হীন হৈ পৰিল। ভয়তে সি ক'বলৈ ধৰিলে, আজিৰ পৰা ইয়ালৈ আৰু কেতিয়াও নাহোঁ মহাৰাজ, আমাক ক্ষমা কৰিব। আপোনাৰ শান্তিক আমি কেতিয়াও বিঘ্ন নকৰোঁ। তোমালোকে কথাবোৰ অলপ বুজি পাইছা নহয়? মন দি শুনিবা, তেতিয়া বুজি পাবা। কথাখিনি কৈ গজাননলৈ জলাশয়টোৰ পাৰলৈ উঠি আহিল। অইনবোৰে হাতীক লগত লৈ পলকতে তাৰ পৰা পলাল। তীখৰ নামৰ এই সৰু প্ৰাণীটো
কিমান বুদ্ধি তাৰ, সেই বুদ্ধি বলেদি কি হৈছে হাতী জাকটো তালৈ নহা কৰি দিলে। আৰু সকলো সহায়ে লগ হৈ বেছ ফূৰ্তি আনন্দৰে মানে একদম ক'ব নোৱাৰা হ'ব যে হাতী জাকটো আজিৰ পৰা নাহে আৰু আমিও তাৰমানে বাচি গ'লোঁ। আনন্দতে সিহঁতে কি হৈছে সকলো লগ লাগি নাচিবলৈ ধৰিলে। আজি পাঠটি সাৰমৰ্ম ইমানেই। তোমালোকে পাঠটো ঘৰত পঢ়িবা আৰু নেক্সটত আকৌ মই পুনৰ আহিম। কি কৰোঁ?